গো কি কাম আছে মানে এই ভিডিঅ'টো চাই পেলাই মই এটা বস্তু একদম ভালকৈ শিকিব পাৰিছোঁ মানে কি মিয়া ভাইক মানুহেতো বেয়া পায়ে আৰু মানে জংঘলৰ জীৱ জন্তুও বেয়া পায় কাৰণ ইহঁতৰ কৰ্ম একেবাৰে মানে ফাল্টু কৰ্ম কৰে ইয়াতে আজি কেইদিনমান আগতে মানে ইহঁতে কি কৰিছে থানা জ্বলাই দিয়াটো গমেই পায় আপোনালোকে বটদ্ৰৱাত ইহঁতৰ কৰ্মবিলাক মানে ইমানেই বেয়া পায় যে বেয়া মানে মানুহেতো বেয়া পায় জীৱ জন্তুও মানে বেয়া পোৱা হৈ গ'ল চাওক মানুহ এটাই থিয়া দি আছে গাহৰি এটা মানে বনৰীয়া গাহৰি এটা আহি পেলাই তাক মানে খুন্দা মাৰি পেলাই লৈ গৈছে তাতকৈ আৰু মানে কিমান দুখৰ বিষয় হ'ব ভাবি চাওক আপোনালোকে মানে হাঁহিম না কান্দিম মানে মোৰো তেনেকুৱা এটা ফিল হৈছে এই ভিডিঅ'টো চোৱাৰ পিছত আৰে মিয়া ভাই অলপমান লাইনত অলপতো লাইনত যি নেকি আমাৰ অসমীয়া মুছলমান বা আমাৰ অসমীয়া হিন্দু মানুহখান্তি তহঁতক ভাল পায় আৰু ৰেচপেক্ট কৰে সদায় এটা হৈ থাক ভাই এটা হৈ থাক ইমান মানে ভাগ হোৱাৰ দৰকাৰ নাই এটা হৈ থাকাই বেষ্ট নহ'লে মানে তহঁতে মানে কুকুৰ মেকুৰীৰো ৰেচপেক্ট খান্দি নাপাবি যিখান্তি কুকুৰ মেকুৰীক মানুহে ৰেচপেক্ট দিয়ে সেইখান্তিও নাপাবি তহঁতক ঘৃণা কৰিব মানুহে যদি তহঁতে ভাল কাম নকৰ আৰু ভাল কাম কৰিলে সদায় মনৰ পৰাই শ্ৰদ্ধা কৰিব আৰু ভাল পাব সকলো মানুহে নিজে ভাব গাহৰি এটা খুন্দা মাৰি ফেল থৈ গৈছে মানে তহঁতৰ ওপৰত মানে প্ৰকৃতি মানে ইমানেই মানে খং তহঁতৰ ওপৰত মানে কি ক'ম আৰু বেছি নকওঁ তহঁতৰ ওপৰত আৰু